যেন বাপেকৰটো পাইছোঁ মৰি যাওক কিছুমান আপত্তি নাই এই ক্ষমতাশালী ব্যক্তিসকলক কৈছোঁ কি অৱস্থা ৰাইজসকল ভালনে খবৰ আজিৰ টেম্পাৰেচাৰ কোনপিনে কিমান পাৰিলে জনাব আমাৰ নগাঁৱত চেক কৰিলোঁ 35 ডিগ্ৰী নগাঁও বুলিয়ে নহয় গোটেই অসম বা গুৱাহাটী চিটিত 35 ডিগ্ৰী বৰ্তমান আপোনাৰ কেৰালা যদি কওঁ 30 ডিগ্ৰী তামিলনাডু যদি কওঁ 33 ডিগ্ৰী আৰু কিছুমানে কয় ধম্ভালি মাৰে যে আমাৰ অসমতকৈ বোলে বাহিৰা ৰাজ্যত গৰমটো বেছি হৈ থাকে কিন্তু আজি আপুনি চেক কৰি চাওক সবতকৈ অল অভাৰ ইণ্ডিয়াৰ ভিতৰত সবতকৈ বেছি আমাৰ ৰাজ্যতহে গৰমটো চলি আছে আৰু বেছি হ'ব লাগে মোৰ মতে আৰু বেছি হ'ব লাগে কোনো আপত্তি নাই কিয় জানে আমাৰ অসমত কিছুমান মানুহৰ মানে চৰ্বি বাঢ়ি গৈছে কিছুমানৰ তেল বাঢ়ি গৈছে আন কিছুমান জিভাৰ সোৱাদ বাঢ়ি গৈছে যি টি কথা ক'ব জানে সেই ইমান ক্ষমতাশালী মানুহো আছে আমাৰ অসমত গৰমৰ টেম্পাৰেচাৰটো অকণমান কমাই দিব পাৰিবনে এই ক্ষমতাশালী ব্যক্তিসকলক কৈছোঁ ইফালে কাৰেণ্ট নাই আহে গৈ থাকে যদিও আহে ভল্টেজ নাই কিছুমান নেতাই পালি নেতাই ধম্ভালি মাৰি থাকে ধৰ ক'ত বহা কৰি চাওক ভিজি গৈছে আছোঁ গছৰ তলত বহি আছোঁ তথাপিও ভিজি গৈছে ইমান মানে 35 ডিগ্ৰী তামচা নেকি এইটো তামচা নেকি 50 ডিগ্ৰী হওক মৰি যাওক কিছুমান আপত্তি নাই এই যিকেইটা আছে না লুটি পুটি খাই খাই পৰটো খাই খাই চৰ্বি বনাইছে সেইকেইটাৰহে ভেজাল বেছি হ'ব আৰু হ'ব কেনেকৈ সবকেইটা আছে মেকুৰীৰ নিচিনা এচিৰ ভিতৰত বহি আছে আৰু আমি সাধাৰণ জনতাই ভুগি আছোঁ ৰাইজৰটো পালেতো আৰু মানে টেনশ্যন নাই যেন বাপেকৰটো পাইছোঁ যেনেকৈ ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰিছে ৰুমে ৰুমে এচি লগাইছে গাড়ীত সোমাই থাকিব তাতো এচি লেট্ৰিনত হাগিব যাব তাতো এচি কিন্তু আমিহে মৰিলোঁ ক'তো এচি নাই সেইকাৰণে মই কওঁ 50 ডিগ্ৰীলৈকে হওক আপত্তি নাই